কি দিকে একদম কি 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 নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই অকমান শফিকুল। আজি মই বহুত দূৰত গৈ আছোঁ, মানে জাৰ্ণি লং জাৰ্ণি হয়। তো ভিডিঅ'টো চাই থাকিব, ক'ত কি কৰিম, কিহৰ কাৰণে গৈছোঁ নিশ্চয় গম পাব আপোনালোকে। তো ব্লগ ভিডিঅ'টো আৰম্ভ। ফাইনেলি আমি পাই গ'লোঁ জালুকবাৰী। অসমৰ বিখ্যাত ঠাই হয় জালুকবাৰীটো। চাওক আপোনালোকে অসমৰ ঠাইটো দেখাই আছোঁ। এইটোৱে হয় লাচিত বৰফুকনৰ মূৰ্তিটো আমাৰ জালুকবাৰীত ইতিমধ্যে কৰিছে। এইটো চাওক আপোনালোকে, মই দেখাই আছোঁ। মানে একচোন কেমেৰা কৰিছে কিন্তু চাব নোৱাৰে ইমান ভালকৈ। একদম মই দেখাই আছোঁ, চাওক আপোনালোকে লাচিত বৰফুকনৰ মূৰ্তি। আমি আহি পাই গ'লোঁ মালিগাঁও। এইটো মালিগাঁও পোৱা নাই ৰেল ষ্টেচন, কিন্তু মালিগাঁৱৰ জালুকবাৰীৰ ভিতৰত আহি আছোঁ। এইটো চাওক আপোনালোকে। তো কেনেকুৱা লাগিছে ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয়। এইবিলাক হ'ল এচিৰ ডাব্বা। এইবিলাক এচিৰ ডাব্বা হয় ট্ৰেইনৰ। এচিৰ কালাৰে বেলেগকৈ মানে ৰঙাকৈ। जाइए प्लेटफॉर्म नंबर 1 पे आ रही है। तो এতিয়া মই ট্ৰেইনৰ বাথৰুমত আহি এইটো ফাইনেলি আহি পেলাই আমি বঙাইগাঁও ৰেল ষ্টেচন পৰা নিউ বঙাইগাঁও। এইটো মুছাৰফ হয় আমাৰ। কেনেকুৱা যায়? বঢ়িয়া বঢ়িয়া। আচ্ছা বঢ়িয়া বঢ়িয়া, একদম ফ্ৰী টিকেটত আহিছে। কি দিকে একদম কি 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 পোৱা নাই না এই আমাৰ টিকেট কাটা নাই এতিয়ালৈকে। Hey Mushabda, কেনেকুৱা লাগিছে? So, welcome to my YouTube channel, Musharraf NCC. I am now Kukrajar Assam. এইটো হ'ল মানে গোসাইগাঁও যোৱাৰ ৰাস্তা।
মানে শ্ৰীৰামপুৰ শ্ৰীৰামপুৰ আসাম মেঘাল আসাম ৱেষ্ট বেংগলৰ গেটৰ এইটো ৰাস্তাতে মই চব যাবি না নাই মই যাম 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 তো ব্লগ শ্ৰীৰামপুৰ গেট মই বিচাৰো দৰকাৰ নেকি এনেকুৱা শাস্তি এইটো হয় গোসাইগাঁৱৰ ভিতৰত এইটো মানে আমি ভিতৰত সোমাইছোঁ গাঁৱলীয়া অঞ্চলত সোমাইছোঁ এইটো আমি মই সব দা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নতুন জাগাত আহিছো বহুত বঢ়িয়া এই গোসাইগাঁও আহি পালো বৰ্ডাৰ যাম অলপ পিছত বৰ্ডাৰ যাম এইটো ৱেষ্ট বেংগল বৰ্ডাৰ ন অসম ৱেষ্ট বেংগল হয় মই তাতে যাই বহুত মানে এটা ভাল এটা দৃশ্য চাম বুলি আশা কৰিছো আৰু গোসাইগাঁও এই আপোনাৰ আৰ্মি কেম্পৰ ওচৰত গোসাইগাঁও যিটো আৰ্মি কেম্প তাতে আছো এইটো হাই আৰ্মি কেম্পৰ পৰা এইটো বৰ্ডাৰত গৈছে তাতে আছো এতিয়া অ'কে আৰু ইয়াৰ তোৰ মনটো কিয় বেয়া লাগিছে যে মানে কি গাৰ্লফ্ৰেণ্ডক কি কিয় ইয়াৰ মানে আজি গাৰ্লফ্ৰেণ্ডে মানে ফোন চোনে কমা নাই তাৰ মনটো বেয়া হৈ আছে সেইখিনি ইয়াৰ মনটো বেয়া লাগিছে সেইকাৰণে সি খোজ কাঢ়ি আছে চাওক এতিয়া আমি আলহীৰ ঘৰ